জব ভেকেঞ্চি। আৰে ভাই, মই কি ভিডিঅ' আপলোড কৰিছোঁ আৰু ভিডিঅ'টোত মই কি কৈছোঁ, তোমালোকে আগতে ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা। চোৱাৰ পিছত তোমালোকে ইনকুৱাৰী কৰা। তোমালোকে ভিডিঅ'টো নাচাই কিনে মোক ফোন মাৰি জবৰ বিষয়ে সুধি আছা। মই গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালীৰ কথা মই কোৱা নাছিলোঁ। মই ভিডিঅ'টোত এইটোৱে কৈছিলোঁ যে ক্লাছ 8 to 12 পাছ কৰা ল'ৰা ছোৱালীয়ে মানে এই জবটো কৰিব পাৰিব। আৰু বয়সৰ সীমা মই কিমান কৈছিলোঁ, 18+ আৰু 40 ডাউন। মানে 18 বছৰৰ পৰা আৰম্ভ কৰি 40 বছৰৰ তলত যিকেইজন ল'ৰা ছোৱালী আছে বা মতা মাইকী আছে সেইকেইজনীহে কৰিব পাৰিব। কিছুমানে কি কৰিছে, মোক মানে ফোন মাৰি কৈ আছে, দাদা মই গ্ৰেজুৱেশ্যন কৰিছোঁ, মই তাতে কাম কৰিব পাৰিম নেকি? মই গ্ৰেজুৱেশ্যন কৰা ল'ৰাৰ কথা কোৱা নাই। আমাৰ ইয়াতে কি হৈছে, তোমাৰ হোম কেয়াৰ ছাৰ্ভিচ। মই জবৰ বিষয়ে আকৌ ভালকৈ কৈ দি আছোঁ, তোমালোকে চাই কিনে তাৰপিছত ফোন কৰিবা। জবটো হ'ল, আমি কি কৰোঁ মানে হোম কেয়াৰ ছাৰ্ভিচ মানে কি, আমি কিছুমান পেচেণ্ট এনেকুৱা পাওঁ যে যিবিলাক পেচেণ্ট তোমাৰ হস্পিটেলৰ পৰা ডিছচাৰ্জ কৰি ঘৰত আহে, ধৰা সিহঁতৰ চাবৰ কাৰণে নাৰ্ছ লাগে, সিহঁতৰ মানে হেল্প কৰিব লাগে, মেডিচিন দিব লাগে, কেতিয়াবা পানী খুৱাই দিব লাগে, কেতিয়াবা ভাত খুৱাই দিব লাগে। সেইখিনি মানে কেয়াৰ টেকাৰ বেছিক যিখিনি লাগে সেইখিনিৰ কথা কৈছোঁ। সেইখিনি তোমাৰ নৰ্মেল ল'ৰা ছোৱালীয়েও কৰিব পাৰে। মই সেইখিনি ল'ৰা ছোৱালীৰ কথা কৈছোঁ যে তোমালোকে যদি গুৱাহাটীত জব বিচাৰিছা, তোমালোকে আমাৰ কোম্পানীত জইন কৰিব পাৰা। ইয়াতে তোমাৰ চেলাৰীৰ কথা মই কি কৈছিলোঁ, মই চেলাৰী 18-20 হাজাৰ কোৱা নাছিলোঁ নহয়। মই কৈছিলোঁ তোমাৰ 10 to 12 বা 15 ইয়াৰ তলত, মানে 15ৰ তলত 10ৰ আপত চেলাৰী দিয়া হয়। কাৰণ এটা ল'ৰাই তোমাৰ 8 পাছ কৰিছে, 8 পাছ কৰা ল'ৰা এটাই পটককৈ 20,000 টকা চেলাৰী নাপায় ন। সেইটোতো ভাবিবলগীয়া কথা ন। আৰু তোমাৰ যিবিলাক মই কৈছোঁ যে 40 বছৰৰ তলত যিবিলাক মানে তোমাৰ ধৰা মাইকী মানুহ আছে, 40 বছৰৰ তলত সিহঁতে ঘৰত মানে নাথাকি নিজে কিবা এটা কৰিব বিচাৰিছে, সিহঁতৰ কাৰণে কিছুমান ভেকেঞ্চি আছে। যেনিবা তোমাৰ ধৰা মানে বেবী কেয়াৰ কৰিব লাগে। কিছুমানৰ ঘৰত এনেকুৱা মানে বাচ্চা আছে যেনিবা তোমাৰ 6 মাহ, 1 বছৰ, 4 মাহ তেনেকুৱা বাচ্চা। কি কৰে মানে সিহঁতৰ ঘৰত মা দেউতা কি কৰে, দুয়োজনে চাকৰি কৰে। তেতিয়া কি কৰে, বাচ্চাটো ঘৰততো থৈ যাব নোৱাৰে বা লগত লৈ যাওঁতেও অসুবিধা হয় কাম কৰাৰ ক্ষেত্ৰত। তো সিহঁতে কি কৰে, তোমাৰ কিছুমান বেবী চিটাৰ ঘৰত ৰাখি লয়। সিহঁতে কি কৰে, বেবীটোৰ লগত খেলা ধূলা যিখিনি বেবীৰ কৰিবলগীয়া কাম আছে সেইখিনি কৰে। মই সেইটো কথা কৈছিলোঁ। এতিয়া তোমালোকে যদি ফোন কৰি সোধা গ্ৰেজুৱেশ্যন পাছ কৰি যে মই এইটো কাম কৰিব পাৰিম না, মইতো জব দি আছোঁ, মইতো ক'ম যে পাৰিবা। কিন্তু তোমালোকে নিজেতো ভাবি চাব লাগিব ন যে মই এইটো কাম কৰিব পাৰিম নেকি। তোমালোকে আহা, মই কোনো কথা কোৱা নাই, আহা। কিন্তু কামটো মানে আগতে ভালকৈ ডিটেইলছটো জানি লোৱা, তাৰপিছত কামত আহা। মানে ডিটেইলছটো ভালকৈ নোচোৱা, নুবুজা, মানে ভিডিঅ' অলপ পালোঁ, তলত কিবা কিবি লিখা আছে চালোঁ আৰু ফোন কৰিলোঁ, সেইটো নহয় না। তো কোম্পানীৰ কথাটো মই কৈ আছোঁ যে আমাৰ কোম্পানীটো ক'ত আছে, অফিচটো ক'ত আছে। আমাৰ অফিচটো তোমাৰ গুৱাহাটী ভেটাপাৰা সেইখিনিত আছে। তোমালোকে ভেটাপাৰা যদি আহা, আহি কিনে তুমি চাৰ্চ কৰিবা যে মেডিকেয়াৰ SBI, গুগলত মাৰিলেও আমাৰ লোকেশ্যনটো ওলাই যাব, লোকেশ্যন মাৰি আহি যাবা। তো ভিডিঅ'টো আগতে ভালকৈ চাবা, তাৰপিছত ফোন কৰিবা। আমাৰ ইয়াতে বহুত ভেকেঞ্চি খালী আছে, তোমালোকে যদি কৰিব পাৰা আহা, কোনো কথা নাই। কিন্তু ইয়াতে তোমাৰ থকা খোৱা চব বিনামূলীয়া, 1 টকা তোমালোকে পেইড কৰিব নালাগে। কিছুমান জেগাত যাবা মানে পইচা পাতি দিয়াৰ পিছতহে ক'ব যে তোমালোকৰ এইটো কাম, কিন্তু আমি সেনেকুৱা নহয়। যি হয় সঁচা কথা কওঁ, কোনোবাই যদি আহিব বিচৰা আহিব পাৰা, আৰু যদি নাহিব বিচৰা কোনো কথা নাই। কিন্তু তোমাৰ লগৰ কোনোবাই যদি কৰিব বিচাৰে, তুমি তাক ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা বা নিজে ক'ব পাৰা যে গুৱাহাটী এনেকুৱা এটা হেৰি আছে, কোম্পানী আছে যে হোম হেল্থ কেয়াৰত কাম কৰে, সিহঁতে তোমাৰ কিছুমান ভেকেঞ্চি আছে, যদি তুমি কৰিব বিচৰা তুমি ইয়াৰ লগত কথা পাতিব পাৰা, 1 টকা দিব নালাগে। আমাৰ ডাঙৰ হোষ্টেল আছে,
থকা 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 মেলা চব অল এভৰিথিং আছে। ইয়াতে তোমাৰ ভাতটো নিজে বনাব নালাগে। আমাৰ ভাত বনোৱা মানুহ আছে। টাইমত 3 টাইম তোমাৰ মৰ্ণিঙত ব্ৰেকফাষ্ট, দুপৰীয়া লাঞ্চ, ৰাতি ডিনাৰ 3 টাইমে ফুলকৈ পাই যাবা। আমাৰ ইয়াতে ডে শ্বিফ্ট মানে ডিউটি থাকে। যেনিবা ধৰা হস্পিটেলত এটা পেচেণ্ট এডমিট হৈ আছে, তাৰ ঘৰত মানে ঘৰৰ মানুহ হস্পিটেলত যাব পৰা নাই। কিছুমান হস্পিটেলৰ কিছুমান ঔষধ পাতি মেডিচিন মানে আনি দিব লাগে। কিছুমানৰ হয়তো তোমাৰ কাগজ পাতি মানে ধৰা কিছুমান ৰিপৰ্ট চিপৰ্ট ইফাল সিফাল কৰিব লাগে। সেইখিনি কাৰণেও কিছুমানে মানুহ বিচাৰে। তো আমি সেইখিনি কি কৰোঁ, ডে শ্বিফ্টত কৰাই দিওঁ। তো তো তোমালোকে আগতে ভিডিঅ'টো ভালকৈ চাবা, চাই কিনে মোক ফোন কৰিবা। মই এনি টাইম তোমাৰ লগত আছোঁ। কিন্তু এটলিষ্ট মানে ভিডিঅ'টো নোচোৱাকৈ ফোন নকৰিবা দে। আজিৰ কাৰণে এইখিনিয়ে। ঠিক আছে, বাই বাই।